নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ হাৰ্ট লাইভৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, অসমবাসীৰ বাবে পুনৰ আহি পৰিছে এটি দুখবৰ। বিশেষকৈ আজি কিছুদিন পূৰ্বে অসমৰ ৰাইজৰ আগত চৰ্চিত হৈ পৰা এজন উদীয়মান অভিনেতা বিজয় শংকৰ শইকীয়া ৰং টিভিৰ লগতে ৰেঙনি টিভিতো সম্প্ৰচাৰিত হোৱা কেইবাখনো ধাৰাবাহিকত তেখেতে অভিনয় কৰি অসমৰ ৰাইজৰ মন মুহিছিল। আৰু বৰ্তমান তেখেতৰ মৃত্যু হয়। যোৱা নিশা শুই থকা অৱস্থাত তেখেতৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ বাবে তেখেতৰ মৃত্যু হয়। সদায় হাঁহি থকা অভিনেতাজন আৰু আমাৰ মাজত নাই। সমগ্ৰ অসমবাসীৰ ৰাইজক কন্দুৱাই তেখেত গুচি গ'ল। তেখেতৰ অভিনয়ে যেন অতি কম সময়ৰ ভিতৰতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ মন মুহিছিল, কিন্তু এতিয়া তেখেত আমাৰ মাজত নাই। তেখেতৰ আত্মাৰ চিৰশান্তি লাভ কৰক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে নেদেখাজনৰ ওচৰত তেখেত য'তে আছে